নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আকৌ এটা নতুন ভিডিঅ' লৈ। আজি এটা খাতাৰনাক ব্লগ হ'বলৈ গৈ আছে। এইফালে লগত আছে মনদীপ আৰু এইফালে কৃষ্ণ আৰু মামা এজন আছে। তো আজি এটা বেলেগ ধৰণৰ বস্তু মানে আজি কি হ'ব ভিডিঅ' হ'ব। আৰু বৰ্তমান উপস্থিত আছোঁ ক'ত এয়া চাওক ব্ৰিজৰ ওপৰত। বিশেষ বস্তু বিচাৰি কিনে ঘৰৰ পৰা বাহিৰত ওলাইছোঁ আজি। আৰু এয়া মনদীপ কি মোবাইলটো দিছে নেকি? আচ্ছা আহিছোঁ এইখিনি ঠাইখিনি। এইটো আপোনালোকে আমাৰ লোকেলখিনি চিনি পাব। আৰু এয়া পূৰা অভিযানত নামি গৈছে আমাৰ হিৰো কৃষ্ণ, ভগৱান শ্ৰীকৃষ্ণ আছে। সৰু জান নেকি আপোনাৰ কি নামিলি ৰে? মোৰ যদি আমাৰ অৱস্থা বেয়া তাত না বস্তু বিচাৰি আহিছোঁ আজি। পুৰা পানীত নামি আছে আৰু এটা বিশেষ ফুড চেলেঞ্জ হ'ব আজি ভিডিঅ'টোত। তো এই ঠাইখনত বেছি এনেকুৱা বস্তু নাই যিটো আমি বিচাৰি আছিলোঁ। এতিয়া নদীৰ ফালে যাম। মহাজনে আমাৰ চেণ্ডেলত এৰি গৈছে, লৈ যাব লাগিব মই। এতিয়া নদীত যাম। কোনফালে যাম এইবাৰ? আমি যাম এতিয়া নদীৰ পাৰত। ইয়ালৈ বৰ্তমান আছোঁ নদীৰ পাৰত। আৰু নদীটোৰ নাম হৈছে পকা লাগা। নামটো খাতাৰনাক। হা মানাছ নেকি? কি হ'ব তোৰ লোকেল এৰিয়া নামে নাজানো। নদী চাউল খোৱা গুগল মেপত চাব লাগিব নেকি? এয়া নদীৰ মাজত নামি গৈছোঁ। এইবোৰ কি আছে? সাপ চাপ আছে নেকি ৰে? তো এয়া শামুক বিচাৰি একদম নদীৰ মাজত একদম অৰ্ধনগ্ন হৈ আৰু এইফালে আছে দূৰত। মই এতিয়ালৈকে এটাও মানে পোৱা নাই, কাৰণ এই ব্লগ বনাই বনাই ক'ত পাম। আৰু মাজত ক'ৰবাত দ থাকিলে আৰু ডাইৰেক্ট গাঁতত সোমাই যাম। সৰু সৰু ইয়াতে পাই আছোঁ। ৰ মই এতিয়া পাইছোঁ। এই যিকেইটা কৰিছে সেইটো এটাও কাম নাই, গম পালা? কি কোৱা? নাই নেকি? সেইটো আৰু এনেই পেলাই দিম আৰু ইমান কষ্ট কৰি পুৰা বস্তু মাহা সেইটোৱে ফল লগা চা সেইটো দুশ এটা কোনগো মাল থাকে আছে নেকি? মই এনে পেলাই দি আছোঁ। কোনগিলা মাল আছে চাং? এই গোটত আছে নাই? এই গোটত আছে। এটা কি গম পায় ইমান খালি এই পাতলা মৰছে এইগিলা ফুটা ফুটি আছে না। এনে এনে কিছু এটাও নাই। সেইটো আৰু কি আৰু ইয়াৰ প্ৰপাৰ্টি কেচাৰি খানা জুইটা মুখ চুখ দুখাবি দুখা মুখখন দুখা তারপর খবর খালি ও ভাই খালে মুখখন উঠেছে দে কেনে হওয়ারটো। अल्लाह माफ़ करे, बहुत मनुष्य लग रहे हो, मत करो, रहने दो बहुत बुरे लग रहे हो। तौबा तौबा तौबा, सारा मूड खराब कर दिया। তো এইখিনি ঠাইত বেছি শামুক নাপালোঁ। এতিয়া আন ঠাইত গৈ আছোঁ, নদীৰ আনফালে। কিমান হৈছে নিমিলং কিমান ফাইনেলি পালোঁ ইমানখিনি।
আমাৰ খানাটো দিনতে কৰা নহ'ল কাৰণ আমাৰ আহিবতে বহুত দেৰি হ'ল এতিয়া আমি ৰাতি মানে খাই আছোঁ আৰু এইটো গৰম পানীত দি কিনে বইল কৰি আছোঁ যাতে ইয়াৰে ময়লাবিলাক আঁতৰি যায় জানা না কি কৰিব লাগিব কচোন ৰান্ধনী বোলে নাজানে কেনেকৈ বনায় ফাৰ্ষ্ট টাইম খাই আছোঁ ফাৰ্ষ্ট টাইম চাফা কৰি আছোঁ চব ফাৰ্ষ্ট টাইম না খাৱাৰ যিমান হোৱাৰ বেছি কষ্ট হৈ আছে না চাফা কৰোঁতে আৰু এইটো আগালটো মানে ভাঙাব লাগে আমাক কৈ আছে আৰু এই জংখিনি মানে ভাঙাব লাগে তাতে ভিতৰত মানে মছলা পাতিখিনি সোমাই যায় এইটো নাই নেকি ৰে ক'ব লাগে আটা খাব চাবি খাওঁ দে সোমাই গৈছে নেকি ভিতৰত হা নিমখ পানীত দিছা তুমি নোসোমাব লাগে জগতে কিয় কৰে আচ্ছা ভিতৰৰ পৰা কোনটো ওলাব লাগে মানে জালহেন থাকে কলা পৰ্দা থাকে এটা কলা পৰ্দা আৰু ভিতৰত কোনফালে ইফালে না ইফালে এইটোৰ আছে নাই এইটো খামচাটো এই বজাটো পোহাৰ পিছত আৰু কাটি কিনে কিবা এখন কালা কালা জাল থাকে সেইখন বোলে ওলাব লাগে আৰু এইখন খালি ফাটাই দেখ মই উলিয়াই আছোঁ আৰু ইয়াত চাফ চিকুণ কৰি লৈ এতিয়া আমি ধুনীয়া নিমখ হালধি তেল আদি দি কিনে ধুনীয়াকৈ বনাই আছোঁ এতিয়া এইটো আমাৰ ৰেডি হৈ গৈছে এয়া আচ্ছা চিলিম আমাৰ হৈ গৈছে ৰেডি এতিয়া ফাৰ্ষ্ট টাইম কিনিব লাগে তোৰ পৰা এইটো ওলাইছোঁ এই বস্তুটো খাব লাগে চুই কিনে অনুষ আছে নে এবাৰ ভিডিঅ'ত চা এবাৰ চা বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানে খাবলৈ ওলাইছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ধন্যবাদ